হয় দাদা স্কুলৰ পৰা খবৰ ভাল ভালে আছে পঢ়া শুনা ভালকে চলি আছে হয় দাদা পঢ়া শুনা ভালকে চলি আছে ভালকে পঢ়িবা হা ঠিক আছে আহক ঠিক একদম এইটো চাইছা ভিডিঅ'টো চা একদম মানে এইবিলাক মানুহৰ কাৰণে একদম দেশটো শেষ হৈ যাব কোনেও ভালকে কাম নকৰে একদম এইবিলাক মানুহৰ কাৰণে দেশটো একদম শেষ দাদা কিবা ক'লে নেকি নহয় মই মানে এই ভিডিঅ'টো চাই কিবা তোমাক কোৱা নাই ভিডিঅ' চাই কিবা কৈ আছোঁ মানে ক্ষমা কৰিব দাদা মই কিবা ক'ব পাৰোঁ কি ক'বা কোৱা দাদা আমি সকলোৱে কিবা কাৰণত আনক দোষ দিওঁ কিন্তু কেতিয়াও আমি নিজৰ দোষটো চাওঁনে আমি বেছিভাগ মানুহে বেলেগৰ আশাত থাকোঁ কিন্তু সমাজৰ কিবা কামত নিজে আগবাঢ়ি যাওঁনে কেতিয়াবা আমি সদায় কওঁ যে আমাক অধিকাৰ লাগে ইটো লাগে সিটো লাগে কিন্তু কেতিয়াও নিজৰ কৰ্তব্য পালন কৰোঁনে আমি বেলেগক কোৱাটো ইমান সহজ কাম কিন্তু নিজে যেতিয়া কৰিবলৈ যাওঁ তেতিয়াহে আমি বুজি পাম যে আচলতে কামটো কেনেকুৱা কঠিন যদি অধিকাৰ লাগে তেন্তেতো আমাৰ দায়িত্ববিলাকো পালন কৰিব লাগিব হয়নে নহয় দাদা তুমিতো ঠিকেই কৈছা ভাইটি কিন্তু কোনে আগবাঢ়ি আহিব কোনে কৰিব এইবিলাক কোনেও নিজৰ কাম এৰি থৈ কোনোবা নিজৰ বেলেগৰ এটা কামত বেলেগ এটা সমাজৰ কামত কোনোবাই আগবাঢ়ি আহিবনে আমি এনেকুৱা কেতিয়াও দেখা নাপাওঁ যে নিজৰ কাম এৰি থৈ আমাৰ কোনোবা এটা সমাজৰ কামৰ কাৰণে আগবাঢ়ি আহিব তো কোনে আহিব তুমি কোৱাচোন হয় দাদা আপুনি ঠিকে কৈছে যে কোনে কৰিব আচলতে আমাৰ এই কোনে কৰিবটোই হ'ল সমাজৰ মেইন বেমাৰ আৰু যেতিয়ালৈকে আমি এইটো আঁতৰাব নোৱাৰিম আমাৰ দেশখন কেতিয়াও উন্নতি কৰিব নোৱাৰিম আৰু যেতিয়া এই কোনে কৰিব পৰা বেমাৰটো শেষ হৈ যাব তেতিয়া আমাৰ সমাজখন অট'মেটিক উন্নতি হ'ব নহয় তো এটা কথা কি আমাৰ এজন শিক্ষকে কৈছে স্কুলত যে ৰাজনৈতিক দল এটাই দেশ পৰিৱৰ্তন কৰিব নোৱাৰিবও পাৰে কিন্তু এজন সুনাগৰিকে এজন সুদক্ষ নাগৰিকে দেশ এখন পৰিৱৰ্তন কৰিব পাৰে গতিকে আমি এজন নাগৰিকতো আমাৰ দেশত নাই আমাৰ দেশত বহুতো নাগৰিক আছে আৰু প্ৰতিজন নাগৰিকে যদি সুনাগৰিক হিচাপে হয় তেন্তে দেশ অট'মেটিক আমাৰ উন্নতি কৰিব এটা কথা নহয় যে ৰাইজে নখ জোকাৰিলে নহ'ব সেইটোৱে আৰু গতিকে আমি আজি প্ৰতিজ্ঞাবদ্ধ হোৱা উচিত যে আমি দেশৰ কাৰণে বেলেগে নকৰোঁ কিন্তু নিজে নিজে আমাৰ কামবিলাক নিজে নিজে দায়িত্ব বুজি আমি কৰিম হয় নহয় দাদা হয় ভাইটি বুজি গ'লোঁ তোমাৰ কথাটো তুমি ঠিকেই কৈছা আমি প্ৰতিজন নাগৰিক দেশৰ কাৰণে যদি আমি এজন আনজনৰ কাৰণে চিন্তা কৰোঁ বা নিজৰ দায়িত্ববোৰ একদম নিষ্ঠাৰে পালন কৰোঁ তেতিয়াহে আমাৰ দেশটো আগুৱাই যোৱা সম্ভৱ নহ'লে কিন্তু সম্ভৱ কেতিয়াও নহয় গম পাইছোঁ ভাইটি বেয়া নাপাব ভাইটি হাই গাইজ মানে আজিৰ যিটো মানৱ সমাজ লাহে লাহে এনে এক দিশে আগুৱাই গৈ আছে য'ত বেছিভাগ মানুহে নিজৰ দায়িত্ব কৰ্তব্যক প্ৰাধান্য নিদি বেলেগৰ আৰু নিজৰ অধিকাৰক আশা কৰে বেলেগক কামক দোষ দি বেলেগক সমালোচনা কৰাই তেওঁলোকৰ প্ৰধান কাম হৈ পৰিছে কিন্তু আনক কোৱাৰ আগতে নিজৰ ভিতৰত কোনেও ভুমুকি নাচায় নিজৰ দোষ নিজৰ দায়িত্ব এতিয়া কোনেও বুজিবলৈ চেষ্টা নকৰে আমাৰ এই কাহিনীটোৰ জৰিয়তে আমি প্ৰতিজন নাগৰিকৰ দেশ তথা সমাজৰ প্ৰতি থকা দায়বোধৰ এক সুন্দৰ উদাহৰণ দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ গতিকে আমাৰ ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব